নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসম মুভি ৰিভিউলৈ। আৰু আজি মই এখন মুভি এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছোঁ আৰু এই মুভিখনৰ নাম হৈছে ইণ্টাৰষ্টেলাৰ। আৰু এই ইণ্টাৰষ্টেলাৰ মুভিখনৰ IMDb ৰেটিং হৈছে 7.3 আউট অফ 10 আৰু এই মুভিখন ডাইৰেক্ট কৰিছে ক্ৰিষ্টফাৰ নোলান। ইণ্টাৰষ্টেলাৰ এখন হৈছে বহুত কমপ্লিকেটেড মুভি, য'ত ছায়েন্সৰ বহুত কিছু থিয়ৰী দেখুওৱা হৈছে। এই মুভিখনত স্পীড অফ টাইম, ৱৰ্ম হোল, ব্লেক হোল, বাইনাৰী কোড, গ্ৰেভিটি এই সকলোবোৰ বস্তুবোৰক বুজোৱা হৈছে। এই মুভিখনত মেইন কেৰেক্টাৰ হৈছে কুপাৰ, যাক লৈ এই মুভিখনৰ গোটেই দৃশ্যবোৰ দেখুওৱা হৈছে। কুপাৰ নাছাত এজন পাইলট আছিল আৰু এতিয়া তেওঁ নাছাত কাম নকৰে। তাৰ পৰিৱৰ্তে তেওঁ মাকৈ খেতি কৰে। ইয়াৰ এটা বহুত ডাঙৰ কাৰণ হৈছে এতিয়া পৃথিৱীত বৈজ্ঞানিকৰ নহয়, তাৰ সলনি খেতিয়কৰ প্ৰয়োজন। কিয়নো গোটেই পৃথিৱীখন এতিয়া খাদ্যৰ অভাৱত যুঁজি আছে। পৃথিৱীত 4 বছৰ আগতে ঘেঁহু হোৱা বন্ধ হ'ল আৰু 1 বছৰ আগত সেউজীয়া শাক পাচলি আৰু বাকী বস্তুবোৰ উৎপন্ন হোৱা বন্ধ হ'ল। কুপাৰৰ 2জন সন্তান আছে, মৰ্ফ আৰু টম। মৰ্ফ আছিল পঢ়া শুনাত বহুত ভাল আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী, আৰু টম পঢ়া শুনাত এভাৰেজ আছিল। আৰু মৰ্ফে যিটো ৰুমত থাকে তাত এটা কিতাপ ৰখা আলমাৰি আছে আৰু বাৰে বাৰে তাৰ পৰা নিজে নিজে কিতাপবোৰ বাগৰি পৰে। মৰ্ফে তাইৰ দেউতাকক কেইবাবাৰো কৈছে যে তাইৰ ৰুমত ভূত আছে, আৰু মৰ্ফে এইবুলিও কয় যে ভূতটো কোনো নহয়, তাইৰ দেউতাকে। কিন্তু কুপাৰে এই কথাবোৰত একেবাৰে বিশ্বাস নকৰে আৰু কয় যে এইবোৰ নন চাইণ্টিফিক কথা। মৰ্ফে কয় যে আপুনিয়ে কৈছিল যে বিজ্ঞানৰ অৰ্থ হৈছে সেই বস্তুবোৰক একচেপ্ট কৰিব লাগে যি বস্তুবোৰক আমি বুজি নাপাওঁ। কুপাৰে কয় যে ঠিক আছে, যদি তুমি ভূত আৰু বিজ্ঞানৰ মাজত কানেকশ্যন কৰিব বিচৰা, তাক ভয় নাখায় যিকোনো ঘটনা হয় তোমাৰ ৰুমত তাক অবজাৰ্ভ কৰিবা আৰু ইয়াৰ সত্যতা বিচাৰিবা। এদিনাখন তেওঁলোক সকলোৱে বেছবল মেচ চাই আছিল আৰু তেনেতে চাইৰেন বাজিবলৈ ধৰে। আৰু এই চাইৰেনটো হৈছে ধুমুহা অহাৰ। পৃথিৱীত এতিয়া ধুমুহা অহা সাধাৰণ কথা হৈ পৰিছে, আৰু এই ধূলি বালি ধুমুহা যিকোনো সময়তে আহি যায়। আৰু যেতিয়া কুপাৰে ঘৰ আহি পাই দেখে যে গোটেই ঘৰটো ধূলিৰে ভৰি আছে আৰু মৰ্ফৰ ৰুমৰ ফ্ল'ৰত ধূলিৰে কিছু লাইন বনোৱা হৈ আছে। মৰ্ফে কয় যে দেখিলা, মই কৈছিলোঁ কোনোবা ভূতে আমাৰ লগত কথা পাতিব বিচাৰিছে। কুপাৰে সেই লাইনবোৰক ভালদৰে চায় আৰু কয় যে তুমি আজি টমৰ ৰুমত শুবা, আৰু কুপাৰে তাতে থাকি বুজিবলৈ চেষ্টা কৰে যে ইয়াত কি হৈ আছে। গোটেই ৰাতি বুজিবলৈ চেষ্টা কৰে যে এই লাইনবোৰ কেনেকৈ হ'ল আৰু কিতাপবোৰ নিজে নিজে কেনেকৈ বাগৰি পৰে। আৰু ৰাতিপুৱা হয় আৰু মৰ্ফে তালৈ আহে আৰু তাই দেখা পায় যে তাইৰ দেউতাকে এতিয়াও তাতে বহি সেই লাইনবোৰক চাই আছে। কুপাৰে মৰ্ফক কয় যে কিতাপবোৰ ভূতৰ কাৰণে নহয়, গ্ৰেভিটিৰ কাৰণেহে পৰি আছে। আৰু কুপাৰে এটা কইন লৈ টছ কৰে আৰু কইনটো ধূলিৰে বনোৱা লাইনৰ ওপৰত পৰে, কিন্তু লাইনবোৰৰ মাজত নহয়। কুপাৰে কয় যে এইটো এটা মেছেজ হয় যি বাইনাৰী কোডৰ ৰূপত পঠোৱা হৈছে। বাইনাৰী কোড এটা লেংগুৱেজ হয় যি কম্পিউটাৰ আৰু ইলেক্ট্ৰনিক ডিভাইচত কোডিঙৰ লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰা হয়, য'ত 1 আৰু 0 ব্যৱহাৰ কৰা হয়। যেনেকৈ আমি কাৰোবাক মেছেজ লিখিবলৈ আখৰ ব্যৱহাৰ কৰোঁ বা হিচাপ কৰিবৰ বাবে নাম্বাৰৰ ব্যৱহাৰ কৰোঁ, এইদৰে বাইনাৰী কোডো হৈছে এটা শৈলী যাৰ সহায়ত আমি মেছেজ পঠাব পাৰোঁ। যদি আপুনি কাৰোবাক ক'ব বিচাৰিছে যে মই বজাৰত আছোঁ, তেন্তে আপুনি নৰ্মেলি মেছেজ টাইপ কৰিব মই মাৰ্কেটত আছোঁ। কিন্তু বাইনাৰী কোডত আপুনি এই গোটেইটো মেছেজ 1 আৰু 0 ব্যৱহাৰ কৰি পঠিয়াব পাৰিব। কুপাৰে বুজি পায় যে ধূলিৰে বনোৱা ডাঠ লাইনবোৰৰ অৰ্থ হৈছে 1 আৰু পাতল লাইনবোৰৰ অৰ্থ হৈছে 0। কুপাৰে এই মেছেজটোক ডিকোড কৰে আৰু এই মেছেজটোক ডিকোড কৰাৰ পিছত এটা লোকেশ্যনৰ ঠিকনা পায়, আৰু কুপাৰ আৰু মৰ্ফে সেই লোকেশ্যনত গৈ পায়। আৰু যেতিয়া কুপাৰে ভিতৰত সোমাবলৈ চেষ্টা কৰে, তেনেতে তাৰ চিকিউৰিটিয়ে ধৰে আৰু পিছৰ চিনত দেখুওৱা হয় যে এটা ৰবটে কুপাৰক কিবা কিবি সুধি আছে। ঠিক সেই সময়তে এজনী ছোৱালী আহে যি এগৰাকী চাইণ্টিষ্ট হয় আৰু তাইৰ নাম ইমলি। তাই কুপাৰক লগত লৈ এটা ৰুমলৈ লৈ যায় আৰু তাত কিছু ব্যক্তি বহি থাকে, আৰু কুপাৰৰ ছোৱালী মৰ্ফো তাতে বহি থাকে। ইমলিৰ দেউতা প্ৰফেচৰ বেনো তাতে থাকে। কুপাৰে আগত নাছাত কাম কৰা আছিল বাবে প্ৰফেচৰ বেনক আগৰ পৰাই চিনি পায়, আৰু সকলোৱে জানিবলৈ চেষ্টা কৰে যে কুপাৰে এই ঠাইখিনিৰ বিষয়ে কেনেকৈ গম পালে। কিয়নো এই ঠাইখিনি বহুত চিক্ৰেট প্লেচ হয় আৰু এই ঠাইখিনিৰ বিষয়ে কোনো গম নাপায় আৰু কোনো ইনফৰ্মেশ্যনো নাই। কুপাৰে কয় যে যেনেকৈ এই ঠাইখিনিৰ বিষয়ে গম পালে, এইটো কোনো কোইনচিডেণ্ট নহয় আৰু চাইণ্টিফিক ধৰণৰ নালাগে। তেন্তে মৰ্ফে কয় যে গ্ৰেভিটিৰ কাৰণে এই ঠাইখিনিৰ বিষয়ে আমি গম পালোঁ। তাত বহি থকা এজন ব্যক্তিয়ে সোধে যে সঁচা কথা কোৱা, ইয়ালৈ কেনেকৈ আহিলা? কুপাৰে এতিয়ালৈ একো বুজি পোৱা নাই যে ইয়াত কি চলি আছে।
কুপাৰৰ মনতো ভয় ভাৱ আছে। কুপাৰে কয় যে প্ৰথমতে মোক কথা দিব লাগিব যে মোৰ ছোৱালী আৰু মোক ইয়াৰ পৰা যাবলৈ দিয়ে যেন। আৰু তেনেতে প্ৰফেচৰ বেনে হাঁহে আৰু কয় যে তুমি আমাৰ কামৰ কথা নাজানা নেকি? তথাপিও কুপাৰ আৰু প্ৰফেচৰ বেন একেলগে নাছাত কাম কৰিছিল, কিন্তু কুপাৰৰ মতে নাছা অৰ্গেনাইজেশ্যন আৰু বাকী যিমানবোৰ ছায়েন্সৰ প্ৰজেক্ট আছিল, এই সকলোবোৰ আজিৰ পৰা 10 বছৰ আগতে বন্ধ হৈ গৈছিল। প্ৰফেচৰ বেনে কয় যে নাছা অৰ্গেনাইজেশ্যন আজিও চলি আছে, কিন্তু পৃথিৱীৰ বাবে ই বন্ধ হৈ গৈছে। কিয়নো গোটেই পৃথিৱীখন খাদ্য সামগ্ৰীৰ লগত যুঁজি আছে, আৰু যদি কেনেবাকৈ মানুহবোৰে গম পায় যে নাছা এতিয়াও স্পেচ প্ৰজেক্টত কাম কৰি আছে, তেন্তে মানুহবোৰ এই কথাটো কেতিয়াও একচেপ্ট নকৰিব। কিয়নো এই সকলোবোৰ প্ৰজেক্টত বহুত খৰচা হয়। প্ৰফেচৰ বেনে কুপাৰক কয় যে পৃথিৱী এতিয়া লাহে লাহে ধ্বংস হ'বলৈ গৈ আছে। আমি বহুত সংখ্যক খাদ্য আগতে হেৰুৱাইছোঁ আৰু বাচি থকা খাদ্যবোৰো অহা কিছু বছৰ পিছত শেষ হৈ যাব। আৰু পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন আহিব আৰু পৃথিৱীৰ পৰা অক্সিজেন শেষ হৈ যাব। কুপাৰে কয় যে পৃথিৱীখনক বচাবলৈ কোনো এটাতো ৰাস্তা থাকিব, কিবাটো উপায় থাকিব। প্ৰফেচৰ বেনে কয় যে আমি পৃথিৱীক বচাব নালাগে, এতিয়া এই পৃথিৱীখন এৰি গুচি যাব লাগিব। প্ৰফেচৰ বেনে কুপাৰক কয় যে মহাকাশত এণ্ডুৰেন্স নামৰ এখন নাছাৰ স্পেচশ্বিপ আছে আৰু এতিয়াও আমাৰ হাতত কিছু ফ্লাইং অবজেক্ট আছে যাৰ সহায়ত আমি তালৈ যাব পাৰোঁ। ইয়াৰ পিছত কুপাৰক কয় যে চেটাৰ্ণ গ্ৰহৰ কাষত আজিৰ পৰা প্ৰায় 45 বছৰ আগত নিজে এটা ৱৰ্মহোল খোল খাইছিল, যাৰ সহায়ত আমি বেলেগ এখন গেলেক্সিত কম সময়ৰ ভিতৰত যাব পাৰোঁ। আমাৰ গেলেক্সিখনৰ নাম হৈছে মিল্কী ৱে, য'ত কোটি কোটি তৰা আৰু গ্ৰহ আছে। এইদৰে বিশ্বব্ৰহ্মাণ্ডখনতো অসংখ্য গেলেক্সি আছে, কিন্তু মানৱ জাতি তালৈ যাবলৈ লাখ লাখ বছৰ লাগি যাব। আৰু এতিয়া বুজি লওক যে ৱৰ্মহোলনো কি বস্তু। ৱৰ্মহোলৰ থিয়ৰী এলবাৰ্ট আইনষ্টাইনৰ আছিল। ধৰক এখন পাহাৰ আছে, যদি আপুনি পাহাৰখনৰ সিপাৰে যাব বিচাৰে, তেন্তে পাহাৰখন পাৰ হ'বলৈ বহুত ঘণ্টা লাগি যাব পাৰে। কিন্তু যদি সেই পাহাৰখনত এটা সুৰংগ থাকে, আপুনি কিছু সময়ৰ ভিতৰতে পাৰ হ'ব পাৰিব। এনেকৈ এলবাৰ্ট আইনষ্টাইনৰ থিয়ৰী মতে স্পেচত ৱৰ্মহোলো এনেকুৱাকৈ য'ত এখন গেলেক্সিৰ পৰা আন এখন গেলেক্সিলৈ যাব পৰা অতি কম সময়ৰ ভিতৰত এটা শ্বৰ্টকাট। প্ৰফেচৰ বেনে কয় যে কোনোবা এডভান্স সভ্যতা মানৱ জাতিক সহায় কৰিবৰ বাবে চেষ্টা কৰি আছে। তেওঁ কুপাৰক কয় যে আমি আগতে 13 জন এষ্ট্ৰনয়টক বেলেগ গেলেক্সিত ৱৰ্মহোলৰ মাজেৰে পঠিয়াইছোঁ আৰু তেওঁলোকে এনে এটা গ্ৰহ বিচাৰিব লাগে যি মানৱ জাতি থাকিবৰ বাবে উপযুক্ত হয়। আৰু তেওঁলোকৰ প্ৰত্যেকৰ লগত এটা ৰবট আছে, আৰু যেতিয়া তেওঁলোকে এনে এটা গ্ৰহ বিচাৰি পাব য'ত মানৱ জাতি থাকিব পাৰিব, তেওঁলোকে সেই ৰবটটো অন কৰি দিব আৰু তাৰ পিছত আমি ইয়াত তাৰ ছিগনেল পাম। আৰু যেতিয়া এই 13 জন এষ্ট্ৰনয়ট গৈছিল, তাৰ পৰা তেওঁলোকে 3টা ছিগনেল পালে, মানে 3টা বেলেগ গ্ৰহ। কিন্তু সেই গ্ৰহকেইটাৰ মাজত ডাইৰেক্ট কথা পাতিব পৰা নাযায়, মাত্ৰ তেওঁলোকৰ হাতত 3টা গ্ৰহৰ ছিগনেল আছে। আৰু এই কাৰণতে এটা টীম বনোৱা হৈছে, আৰু এই টীমটো 3টা প্লেনেটত পঠোৱা হ'ব। আৰু যদি এই 3টা গ্ৰহৰ ভিতৰৰ মাজত য'ত মানৱ জাতি আৰামত থাকিব পাৰে, তাৰ পিছত প্ৰফেচৰ বেনৰ হাতত 2টা প্লেন আছে। প্লেন নম্বৰ 1। প্ৰফেচৰ বেনে গ্ৰেভিটিক বুজিবলৈ আৰু ইয়াক কণ্ট্ৰোল কৰিবলৈ চেষ্টা কৰি আছে। আৰু যদি তাত সফল হয়, তেন্তে এটা স্পেচ ষ্টেচনৰ জৰিয়তে এই সম্পূৰ্ণ মানৱ জাতিক সেই গ্ৰহটোলৈ পঠিয়াই দিয়া হ'ব, য'ত থাকিবলৈ উপযোগী। ইয়াৰ বাবে এটা স্পেচ ষ্টেচনো বনোৱা হৈ আছে। আৰু এই স্পেচ ষ্টেচনটো তাতে আছে য'ত প্ৰফেচৰ বেন আৰু কুপাৰ থিয় হৈ আছে। দৰাচলতে এইটো এটা কোনো বিল্ডিং নহয়, ইয়াতকৈ আপুনি ইয়াক স্পেচ শ্বাটল বুলি ক'ব পাৰে। কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ল যে ইমান ডাঙৰ স্পেচ শ্বাটল মহাকাশত যাব কেনেকৈ? ইয়াৰ কাৰণে তেওঁ গ্ৰেভিটিক কণ্ট্ৰোল কৰিব পৰা ফৰ্মুলাত কাম কৰি আছে। যদি পৃথিৱীত কিছু সময়ৰ বাবে গ্ৰেভিটিক অফ কৰি দিয়া যায়, তেন্তে এই বিশাল মহাকাশযানখনক আৰামত মহাকাশত পঠাব পৰা যাব। কিয়নো বিনা গ্ৰেভিটিত মহাকাশযানখন নিজে নিজে বতাহত উৰিব আৰু ইয়াৰ পিছত মাত্ৰ ইয়াক দিশটো কণ্ট্ৰোল কৰিব লাগিব। আৰু এনেদৰে পৃথিৱীৰ মানৱজাতি বচাব পৰা যাব। এইটোৱে আছিল প্লেন নম্বৰ 1। প্লেন নম্বৰ 2। যদি কোনো কাৰণত প্লেন নম্বৰ 1 কমপ্লিট নহয় আৰু এনেকুৱা প্লেনেট বিচাৰিবলৈ বহুত সময় লাগে য'ত মানৱ জাতি থাকিব পাৰিব, তেন্তে মানৱ জাতিৰ লগত 5টা মানৱ ভ্ৰূণ মানে হিউমেন DNA আৰু এই ভ্ৰূণবিলাকৰ সহায়ত নতুন মানৱ জাতি জন্ম দিব পৰা যাব আৰু ইয়াৰ সহায়ত মানৱ জাতিক ৰক্ষা কৰিব পৰা যাব। কিন্তু এইটো নিশ্চিত যে পৃথিৱীৰ লাইফ এতিয়া ইমান সময় নাই আৰু পৃথিৱীত থকা সকলোবোৰ প্ৰজাতি মৰি যাব। প্ৰফেচৰ বেনে কুপাৰক কয় যে তুমি এই মিছনত জড়িত হোৱা, কিয়নো আমাক এজন পাইলটৰ দৰকাৰ। আৰু তুমিও এজন পাইলট। কুপাৰ এই কথাটো মান্তি হয় আৰু কিয়নো মানৱ জাতি বচোৱাৰ কথা আহি পৰে। কিন্তু কুপাৰৰ ছোৱালী মৰ্ফে এই কথাটোক লৈ মনত বহুত দুখ পায়। তাই নিবিচাৰে যে তাইৰ দেউতাকে এনেকুৱা মিছনত যায় য'ত মৃত্যুৰ আশংকা থাকে আৰু য'ৰ পৰা ঘূৰি অহাটো গমেই পোৱা নাযায়। মিছনলৈ যোৱাৰ আগতে কুপাৰে মৰ্ফৰ ৰুমলৈ আহি কয় যে মই যাব ওলালোঁ। মৰ্ফে তাইৰ দেউতাকৰ ওপৰত বহুত অভিমান হৈ আছে আৰু কয় যে
মোৰ ৰুমৰ মেছেজটো ডিক'ড কৰিলোঁ আৰু ইয়াৰ অৰ্থ হৈছে ষ্টে মানে থাকি যোৱা। কিন্তু কুপাৰে তাইৰ কথাত একো গুৰুত্ব নিদিয়ে আৰু যোৱাৰ আগত তাইক এটা ঘড়ী দি থৈ যায় আৰু কয় যে একে ঘড়ী মোৰ লগত এটা থাকিব, কিন্তু এই দুটা ঘড়ী দুয়োজনৰ কাৰণে বেলেগ বেলেগ কাম কৰিব। কুপাৰে এই কথাটো এইবাবে কয় যে য'ত তেওঁ যাব তাত সময়ৰ গতি কম হ'ব আৰু পৃথিৱীত সময়ৰ গতি স্পীড হ'ব। কুপাৰে কয় যে কিজানি যেতিয়া মই ঘূৰি আহোঁ তেতিয়া তুমি মোৰ বয়সৰ হ'বা আৰু মোৰ বয়স এতিয়া যেনেকৈ আছোঁ তেনেকৈ থাকিম। আৰু তাৰ পিছত কুপাৰ আৰু তেওঁলোকৰ টীমটোৱে উমহলৰ মাজেৰে বেলেগ গেলেক্সিত গৈ পায় আৰু তেওঁলোকে সেই ব্লেক হোলটোৰ ওচৰ পায়গৈ য'ত সেই তিনিওটা গ্ৰহ আছে আৰু এই ব্লেক হোলটোৰ নাম হৈছে গাৰ্গেণ্ডুৱা। আৰু সেই তিনিওটা গ্ৰহ য'ৰ পৰা ছিগনেল পাইছিল সেই গ্ৰহকেইটাই এই ব্লেক হোলটোৰ চাৰিওফালে ঘূৰে, যেনেকৈ আমাৰ পৃথিৱীখনে সূৰ্যটোৰ চাৰিওফালে ঘূৰে। আৰু এতিয়া তেওঁলোকৰ স্পেচশ্বিপৰ অতি ওচৰত যিটো গ্ৰহ আছে তাৰ নামটো হৈছে মিলাৰ্ছ প্লেনেট। আৰু তেওঁলোকৰ টীমটোৱে ডিচাইড কৰে যে সকলোতকৈ প্ৰথমে এই প্লেনেটটোত যাব, কিন্তু এই প্লেনেটটো ব্লেক হোলটোৰ ওচৰত আছে বাবে ইয়াত কটোৱা 1 ঘণ্টা পৃথিৱীৰ সময়মতে 6 বছৰ হ'ব। আৰু মই এতিয়া আপোনালোকক ব্লেক হোলৰ বিষয়ে কওঁ। ব্লেক হোল বিশ্বব্ৰহ্মাণ্ডত থাকে। ইহঁতৰ গ্ৰেভিটি ইমানেই বেছি যে যদি ইয়াৰ ৰেঞ্জৰ ভিতৰত যিকোনো বস্তু আহে তেনেহ'লে ই ইয়াৰ ভিতৰলৈ সুমুৱাই লয়, আনকি পোহৰো ইয়াৰ গ্ৰেভিটিৰ পৰা বাচি নাযায়। আৰু ইয়াত গ্ৰেভিটি ইমানেই বেছি যে ইয়াৰ ওচৰলৈ যিমানে যোৱা যায় সময়ৰ গতি বহুত কম হৈ যাব। আৰু এইটোৱে কাৰণ যে সেই প্লেনেটটো কটোৱা 1 ঘণ্টা সময় পৃথিৱীৰ সময়মতে 6 বছৰ হ'ব। আৰু যেতিয়া তেওঁলোকে মিলাৰ প্লেনেটত যোৱা প্ৰস্তুতি চলায়, কিন্তু তেওঁলোকৰ লগৰ এজন ৰুমলিয়ে কয় যে মই ইয়াতে থাকিম আৰু ব্লেক হোলটোক অবজাৰ্ভ কৰিম আৰু ইয়াৰ ইকুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰিম। আৰু বাকী তিনিজনে মিলাৰ প্লেনেটত গৈ পায় আৰু দেখে যে গোটেই প্লেনেটটোত 5-6 ফুট পানী আছে আৰু একো নাথাকে। আৰু ইয়াৰ মানৱ জীৱন সম্ভৱেই নহয়। আৰু মিলাৰ যিজনে এই প্লেনেটটোত লেণ্ডিং কৰিছিল তাতে ফ্লাইং অবজেক্টটোৰ মাত্ৰ ভগা চিগাবোৰহে পৰি আছে। আৰু ইমলীয়ে সেইফালে যাবলৈ ওলায় য'ৰ পৰা ছিগনেল পাইছিল। তেনেতে কুপাৰে সোধে যে তুমি ক'ত যোৱা? তাই কয় যে পাহাৰৰ ফালে আৰু তাই সেইফালে যাবলৈ ধৰে। কিন্তু কুপাৰে ভালদৰে চায় যে পাহাৰ নহয়, সেইবোৰ পানী ঢৌহে যি মেঘবোৰক চুই আছে। আৰু এই প্লেনেটটোত ইমান ওখ ঢৌ এইকাৰণে আহে যে কাৰণ ইয়াত গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বহুত বেছি। এতিয়া ইমলীক কয় যে ঢৌ আহি আছে, জলদি ঘূৰি আহা, কিন্তু তেতিয়ালৈ ইমলীয়ে তাত ফচি যায় আৰু তাত থকা ৰবটটোৱে বচায় আৰু ভিতৰলৈ লৈ আনে। কিন্তু এই গোটেই ইনচিডেণ্টটোত তেওঁলোকৰ এজন লগৰ মৃত্যু হয় আৰু বাহিৰতে ৰৈ যায় আৰু তেওঁলোকৰ ফ্লাইং অবজেক্টটোত ইঞ্জিনৰ ভিতৰত পানী সোমাই যায় আৰু ইঞ্জিন ষ্টাৰ্ট নহয়। আৰু তেতিয়াহে ষ্টাৰ্ট হ'ব যেতিয়া ইঞ্জিনৰ পৰা পানী বাহিৰ হ'ব। তেনেকৈ তেওঁলোকৰ সেই প্লেনেটৰ পৰা আহোঁতে 3 ঘণ্টাৰো বেছি হৈ যায়। আৰু যেতিয়া তেওঁলোকে মেইন স্পেচশ্বিপত আহে যিখন মহাকাশত আছিল এণ্ডুৰেন্স, তাত অহাৰ পিছত দেখা পায় যে যিজন তেওঁলোকৰ লগৰ ৰৈ গৈছিল তেওঁ প্ৰায় বুঢ়া হৈ গৈছিল। আৰু সি কয় যে মোৰ এনেকুৱা লাগিছিল যে তোমালোকে নাহিবা বুলি। কুপাৰে কয় যে আমি ইয়াৰ পৰা যোৱা কিমান বছৰ হ'ল? তেওঁ কয় যে 23 বছৰ 4 মাহ 8 দিন। ইয়াৰ পিছত কয় যে আপোনালোকৰ ঘৰৰ পৰা মেছেজ আহিছে, চাই লওক। আৰু যেতিয়া কুপাৰে মেছেজ চাবলৈ যায় যে তাত বহুতো কুপাৰৰ বাবে ভিডিঅ' মেছেজ আছে। এটা মেছেজত কুপাৰ ল'ৰাজনে কয় যে আপোনাৰ দেউতা আৰু নাই আৰু মোৰ বিয়া হ'ল আৰু মোৰ ল'ৰা-ছোৱালীও আছে। কুপাৰ এতিয়াও একে বয়সৰে হৈ আছে, কিন্তু তেওঁ এতিয়া ককা হৈ গ'ল। ইমান বছৰ যোৱাৰ পিছতো মৰ্ফে নিজৰ দেউতাকক এটা মেছেজহে ৰেকৰ্ড কৰিছিল, কিয়নো তাই কুপাৰৰ ওপৰত অভিমান কৰি আছিল। তাই যিদিনাখন বাৰ্থডে আছিল তাই তেতিয়া ৰেকৰ্ড কৰিছিল, কিয়নো কুপাৰে কৈছিল যে মই চাগে ঘূৰি আহিম তোমাৰ বাৰ্থডে সময়ত যেতিয়া তুমি মোৰ বয়সৰ হ'বা, যেতিয়া কুপাৰে এই মিছনলৈ আহিছিল। আৰু এইটো কাৰণতে মৰ্ফে এই মেছেজটো তাইৰ দেউতাকলৈ ৰেকৰ্ড কৰিছিল। ইয়াত এইটোও গম পোৱা যায় যে মৰ্ফ এতিয়া চাইণ্টিষ্ট হ'ল, তাই প্ৰফেচৰ বেনৰ লগতে এতিয়া কাম কৰে। ইয়াৰ পিছত দেখুওৱা হয় যে বাচি থকা তিনিজনে ডিচাইড কৰে যে যি দুটা প্লেনেট বাচি আছে কোনটোত যোৱা হ'ব। কুপাৰ আৰু ৰুমলীয়ে কয় যে মেনৰ প্লেনেটত যাব লাগে, কিয়নো সেই প্লেনেটটো তেওঁলোকৰ স্পেচশ্বিপৰ কাষত আছে। কিন্তু ইমিলীয়ে কয় যে এডমিনৰ প্লেনেটটোত যাব লাগে, কিয়নো সেই প্লেনেটটোৰ পৰা যিবোৰ ডাটা আহিছে বেছি প্ৰমিচিং আৰু বেছি ষ্ট্ৰং হয়। এইকাৰণে তাই বিচাৰে যে সেই প্লেনেটটোলৈ যাব লাগে। আৰু এইটোও কাৰণ যে তাই এডমিনক ভাল পায়। আৰু ইয়াৰ পিছতো এইটো প্ৰব্লেম আহি পৰে যে তেওঁলোকৰ হাতত ইমান ইন্ধন নাই যে দুটা প্লেনেটত যাব পাৰি। আৰু ইয়াৰ কাৰণতে ডিচাইড হয় যে তেওঁলোকে মেনৰ প্লেনেটত যাব। আৰু তেওঁলোকে মেনৰ প্লেনেটত গৈ পায় আৰু দেখে যে মেনে স্লিপিং চেম্বাৰত শুই আছে। তেওঁলোকে মেনক স্লিপিং চেম্বাৰৰ পৰা উঠায় আৰু কয় যে আৰু বাকী থকা কাহিনীটো জানিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।